क'क्राझार जिल्लानि परबतजरा विधानसभा बियाबनि सिङाव थानाय मरनाय साहा बागानाव गिबि मन्थ्रि एटि कलि दुति पाट बिथांखि बेखेवनाय हाबाफारियाव इएम मुनमुन ब्रह्म आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया तिनिसुकिया जिल्लानि दुमदुमायाव दिनै आसामनि सिङाव थानाय साहा बागानफोरनि सा 63,927 मावसुमाफोरनो गिबि मन्थ्रि एटि कलि दुति पाट बिथांखिनि चेकखौ भार्चुएलनि गेजेरजों बेखेवनानै होबाय। बे हाबाफारिनि गेजेरजोंनो लोब्बा लाखिनानै दिनै क'क्राझार जिल्लानि परबतजरा विधानसभा बियाबनि सिङाव थानाय मरनाय साहा बागाननि गेलेग्रा फोथाराव वेबकास्ट बेखेवनाय हाबाफारियाव बिटिसिनि नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ गाहाय आलासि महरै बाहागो लायो। बाहागो लानानै गिबि मन्थ्रि एटि कलि दुति पाट बिथांखिनि 5,000 रांनि चेकखौ साहा मावसुमाफोरनो राननानै होयो। लोगोसेयैनो हाबाफारियाव बाहागो लायो गसाइगाव महकुमानि लेङाइ बेंगिरिजों लोगोसे गोबां सरकारि बिबानगिरिफोरा मरनाय साहा बागाननि गासै सा 2,682 मावसुमाफोरनो राननानै होयो। আজি ঐতিহাসিক আমাৰ মৰণৈ টি ষ্টেট ইয়াৰ আমাৰ শ্ৰমিক বন্ধুসকলৰ কাৰণে অসম চৰকাৰে প্ৰস্তুত কৰা আমাৰ এটি কলি দুটি পাট শুভাৰম্ভ হৈছে। 2,662 জন শ্ৰমিক কক আমি 5,000 টকীয়া অসম চৰকাৰে প্ৰস্তুত কৰা 5,000 টকীয়া এটা চেক আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ, বিতৰণ কৰা আৰম্ভ কৰিছোঁ। এখন ঐতিহাসিক চাহ বাগান হয় এইটো। অসমৰ বহুত পুৰণি 200 বছৰ অতিক্ৰম কৰিছেই। অসমত প্ৰায়বিলাক চাহ বাগান 200 বছৰ অতিক্ৰম কৰা চাহ বাগানবিলাকৰ ভিতৰত মৰনৈ টি ষ্টেটো অন্যতম। ইয়াৰেই আমাৰ শ্ৰমিক বন্ধুসকলক অসম চৰকাৰে প্ৰস্তুত কৰা এই 5,000 টকীয়া ইয়াতে প্ৰায় 3,000 মান শ্ৰমিক বন্ধু আছে, কৰ্মীসকল আছে। এই কৰ্মীসকলৰ ভিতৰত 2,662টা কৰ্মীসকলক চেক প্ৰদান কৰিবলৈ পাই মই খুব আনন্দিত অনুভৱ কৰিছোঁ। আৰু এই আঁচনিটো খুব এটা সুন্দৰ আৰু শ্ৰমিকসকলৰ কাৰণে এটা উপযোগী আঁচনি বুলি মই অনুভৱ কৰিছোঁ। ইয়াতে মঞ্চত আমি 10 জনক আমি বিতৰণ কৰিছোঁ মোৰ হাতেৰে, আৰু কাউণ্টাৰ বহোৱা হৈছে ছাইডত। কাউণ্টাৰৰ পৰা বাকী যিবিলাক আছে টোটেল 2,662 কৰ্মীসকলে এই চেকৰ বেনিফিট পাব। এইখন মুন্নাই টি গাৰ্ডৰ এটা স্বাস্থ্য চিকিৎসা ব্যৱস্থা নাই, এই ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ? মৰনৈ টি বাগান এখন ঐতিহাসিক চাহ বাগান। এইটো পৰৱৰ্তী দিনত হেৰিটেজ চাহ বাগান বনোৱাৰ কাৰণে কিছুমান সিদ্ধান্ত নিশ্চয়কৈ কৰিব লাগিব। আৰু ইয়াত এই টি ষ্টেটটো জীয়াই ৰখা প্ৰতিজন আমাৰ কৰ্মীসকলে উন্নত মানৰ চিকিৎসা প্ৰদান পাবই লাগিব। মই যিহেতু আপোনাৰ পৰা অৱগত হৈছোঁ ইয়াতে চিকিৎসা কেন্দ্ৰ নাই, গতিকে এইটোৰ বিষয়ে মই ওপৰত মই অৱগত কৰাম আৰু অতি শীঘ্ৰে যেন ইয়াতে উন্নত মানৰ চিকিৎসা কেন্দ্ৰস্থল বনোৱা হয় তাৰ কাৰণে মই চেষ্টা কৰিম।